তেল দিম। দেখিছেনে মই অলপ তেল দি লৈছোঁ। তাত এতিয়া ধুনীয়া কৰি আমি পিঠা বনাম। দেখিছে তেলখিনি অলপ গৰম হ'ব দিছোঁ। অলপ গৰম হৈছে এই পিঠা এটা দি দিছোঁ ধুনীয়াকৈ। দেখিছেনে গৰম হৈ অহাৰ লগে ধুনীয়াকৈ উঠি গৈছে। এই শালি চাউলৰ পিঠাগুড়ি সেইটো কাৰণে ধুনীয়া হৈছে। আপোনালোকে ধুনীয়াকৈ চাহৰ লগত খাব পাৰিব। ৰাতিপুৱা খাব পাৰিব, সন্ধিয়া আমাৰ সন্ধিয়া চাহৰ বাবে এয়া বনোৱা হৈছে। এয়া দেখিছেনে ভাঙি যাব সেইকাৰণে অকণমান ৰখাই মেলি কিনাৰটো অলপ উঠাই দিব যাতে দেৰি নাযায়। তেনেহ'লে এতিয়া মই এতিয়া অলপ তিয়াই দিম, অকণমান সিজিবলৈ দিব ভাপত। এয়া দেখিছেনে মই এতিয়া তিয়াই আছোঁ। বহুত ধুনীয়া হয় খাবলৈ। আপোনালোকেও বনাই খাই চাবচোন। অকণমান জুইটো উলিয়াই দিব। বনাওঁতে ধুনীয়া লাগিছিলে খাই।